নমস্কাৰ অসমীয়া জাতিটোৰ ওপৰত উপৰ্যাপৰি জাপি দিবলৈ চেষ্টা কৰা সিটিজেনশিপ এমেণ্ডমেণ্ট এক্ট চমুকৈ কাৰ প্ৰতিবাদৰ সময়ত বৃহত্তৰ অসমীয়া জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত বহুজনে জীৱন মৰণৰ লগত খেলা কৰি অসমীয়া জাতিটো ৰক্ষা কৰিবলৈ ওলাই আহিছিল। তেনে সময়তে এই অভাজনেও সময়ৰ লগত খাপ খাব পৰাকৈ এটি কবিতা লিখিবলৈ চেষ্টা কৰিছিল। তাকে আজি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। কবিতাৰ শিৰোনাম সোণৰ অসম। ভাৰতৰে এটি অংগ অসম ৰাজ্য, দেশক লৈ ৰাজনীতি কৰা কিছু অংশ নকৰিম কিন্তু সহ্য। জাতি মাটি ভেটি বিক্ৰী কৰিবলৈ লোৱা যিসকল নেতা, হুকিয়াই দিওঁ যে তোমালোকক কিন্তু বহিবলৈ আমিয়েই পাৰি দিছোঁ পীৰা। 855জন শ্বহীদৰ তেজ আছে অসমীয়াৰ প্ৰতি শিৰে শিৰে, কনকলতা লাচিত বৰফুকনেও বিদেশী বহিষ্কাৰত সহযোগ কৰিছিল মনে প্ৰাণে। এবাৰ শুকোৱা কাষক নিদিওঁ পোখাবলৈ, বৃহত্তৰ জাতিটোৰ স্বাৰ্থত আছো এইকণ ত্যাগ কৰিবলৈ। দুৰ্মত মনাৰে খঞ্জৰ দাঙি লাচিতে মোগলক কৰিছিল পৰাজয়, দুৰ্নীতিৰ বিৰুদ্ধে সকলোৱে জাগি গঢ়িম খিলঞ্জীয়াৰ মন্দিৰ মছজিদ। শ্যামল অমীয়া সোণৰ অসমখনিক নকৰিবা কুশ্ৰী, ধীমান পাশবিক লোকক পৰাস্ত কৰি লভিম আমি জয়শ্ৰী।